কি খবৰ ভালে আছে মই আছোঁ বৰ্তমান যোৰহাট মৌবন্ধাৰ এৰালতলি পথাৰত আৰু ইয়াতে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বাৰ্ষিক অধিৱেশন চলি আছে আজি আপোনালোকক দেখুৱাম ইয়াতে আৰু এইপিনে অভিজিত আহিছোঁ কি খবৰ আৰু মই এতিয়া বৰ্তমান গৈ আছোঁ আচলতে মেইন যিখন গেট হয় গেটৰ পিনেদি মই গৈ আছোঁ আৰু যথেষ্ট ভিৰ হয় আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক অগণন ভক্তপ্ৰাণ ৰাইজ আচলতে ইয়ালৈ আগমন ঘটিছে যি ইয়াত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীলৈ অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াতে সমূহ ৰাইজ আহি আচলতে ইয়াতে উপস্থিত হৈছে খুব ভাল লাগিছে খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকে চাই গৈ থাকক ভিডিঅ'টোত বহুত মানে কিবা কিবি দেখা পাব আৰু যথেষ্ট সংখ্যক ৰাইজ ইয়াত আহি আছে আগমন ঘটি আছে আৰু এইখন হ'ল ইয়াতে প্ৰগ্ৰেম চলি আছিলে এখন মিটিং হৈ আছে তেওঁলোকৰ যিখন মূল মানে এখন পেণ্ডেল হয় আচলতে ইয়াতে গোটেই প্ৰগ্ৰেমখিনি হৈ থাকে আৰু বৰ্তমানো ইয়াতে কিবা প্ৰগ্ৰেম চলি আছে আৰু আপোনালোকক মই দেখুৱাই দি আছোঁ আৰু দেখিছে নহয় ইয়াতে এখন চলি আছে আপোনাৰ গোটেই প্ৰগ্ৰেম দেখি আছে আপোনালোকে আৰু এইপিনে দেখুৱাম এতিয়া ভোজনালয় এইপিনে পিছত দেখিছেনে বহুত ডাঙৰ ভোজনালয় দেখুৱাই দিছোঁ আপোনালোকক আমি একদম আহি আছোঁ ইয়াত পূৰা আৰু এইপিনে দেখা পাইছোঁ বহি বাণিজ্য মেলা আদৰণি তোৰণ এইটো বাণিজ্য মেলা আছে আচলতে ইয়াতে বলক এতিয়া সেইখিনি দেখাই আছোঁ ধূলি আপুনি এটা চাৰ্ট ল'ব পাৰে এনেকুৱা মজা মজা বস্তু ওলাইছে দেখাইছোঁ এটা গ্ৰন্থমেলা হৈছে কিন্তু পুৰা ধূলি গ্ৰন্থমেলা হৈছে মই দেখাইছোঁ এতিয়া ধূলি কিন্তু যথেষ্ট ধূলি যোৰহাটতে একদম পথাৰ মাজত আহি গ'ল পুৰা একদম আইফিল টাৱাৰ দেখুৱাই আছোঁ ভিডিঅ'ৰ লগত জড়িত হৈ থাকক সকলোখিনি দেখুৱাই আছোঁ এতিয়া আৰু কৈছিলোঁ আপোনালোকক যে আইফিল টাৱাৰ একদম আইফিল টাৱাৰ পাই গ'লোঁ দেখুৱাই আছোঁ এতিয়া একদম পথাৰ মাজত আইফিল টাৱাৰ ৰ'ব এটা আইফিল টাৱাৰ চাওক এটা ধুনীয়া বস্তু দেখাইছোঁ আপোনালোকক এতিয়া মই বিশেষ ক'ব নোৱাৰিম এয়া বস্তুটো কিন্তু এটা বস্তু চক্ৰবিহু দেখুৱাই আছোঁ এতিয়া ৰ'ব আৰু এয়া হৈ গ'ল চক্ৰবিহু সুন্দৰকৈ বনাই থৈছে এনেদৰে বাঁহেদি একদম আৰু সকলোখিনি চক্ৰবিহুৰ মাজত সোমাই গৈছে কিছুমানে আচলতে ভেট কৰিছে কিছুমানে পৰা নাই আৰু তাৰ ছাইডতে দেখা পালোঁ এয়া দেখিছেনে আপোনালোকে বাঁহৰ মূঢ়াৰ পৰা আচলতে তৈয়াৰ কৰিছে আৰু অভিজিতে বহি অকণমান জ্বলি চাইছিল আৰু সুন্দৰকৈ আচলতে বাঁহৰ মূঢ়া দি ইমান সুন্দৰকৈ মানে বস্তু বনাই দিছে খুব ভাল লাগিছে আৰু মই বস্তু এটা দেখুৱাই আছোঁ আপোনালোকক তাৰ দোকানতে দেখা পালোঁ এইবোৰ চাওক নগা হাজং আপোনাৰ মিচিং তুৰুং এয়া দেখিছেনে আপোনালোকৰ টাংচা টাইফাকে আপোনাৰ মানে প্ৰতিটো ট্ৰাইবছৰে জনগোষ্ঠীৰে তেওঁলোকৰ মানে গামোচাসমূহ কেনেকুৱা হয় বড়ো আছে ৰাভা নাগা দেখিছে নহয় মানে খুব ভাল লাগিল আচলতে তেওঁলোকে এনেকৈ লিখি থৈছে যে মানে সেয়া ভাল হৈছে চিনি পাবলৈ ভাল হৈছে গোটেইখিনি আপোনালোকক সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আৰু এয়া যথেষ্ট ভিৰ হৈ আছে আমি অলপ বাহিৰলৈ ওলাই আহিছিলোঁ ইয়াতে যিসকল দেখিছে নহয় আপোনালোকৰ এয়া সেইপিনে শাৰী পাতি ৰৈ আছে যিহেতু ভোজনালয়লৈ যাব আৰু আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ইয়াত যথেষ্ট ভিৰ কিন্তু মানে অহাৰ পৰা আমি যিটো দেখিছিলোঁ ভিৰ সেয়াই ভিৰ কণ্টিনিউ চলি আছে একদম আৰু আমাৰ যিহেতু ভোক লাগি গ'ল আৰু আমিও আহি গ'লোঁ বহিবলৈ আহাৰ গ্ৰহণ কৰিবলৈ একদম দেখিছে আপোনালোকে এইপিনে অভিজিত আহিছে প্ৰশান্ত আহিছে কুমুদা আহিছে সকলোখিনি আহি একদম সুন্দৰকৈ আমাৰ ইয়াত মানে একদম প্লেটত ৰেডি হৈ গ'ল আৰু খুব সুন্দৰ খুৱাইছে দেই তাতে আৰু পূৰা ৰেডি হৈ গ'ল আৰু আমিও এতিয়া একদম খাম আৰু দেখিছেনে একদম অলপ চাই লৈছোঁ আৰু খোৱাৰ আগতে আৰু এইপিনে পূৰা দি গৈ আছে এটা এটাকৈ বস্তু এতিয়া কি খালা কৈ দিয়া তুমি কি খালোঁ মানে আপুনি আমাৰ খাই কেনেকুৱা পাইছে তোক খাই মজা লাগিছে সুন্দৰ খানা সুন্দৰ আয়োজন কৰিছে খুব ভাল লাগিলে নিৰামিষ ইমান সুন্দৰ 4-5টা ব্যঞ্জনৰ খুব ভাল লাগিলে খুব ধুনীয়া লাগিলে ন সুন্দৰ বঢ়িয়া মানে পৰিৱেশটো ভাল হয় আৰু আপ্যায়ন খুব সুন্দৰ হৈছে আপ্যায়ন দিয়াৰ কাৰণে ভালকৈ দিছে মানে উদযাপন সমিতিক ধন্যবাদ দিছোঁ হয় ঠিকে আছে বঢ়িয়া আৰু একদম এতিয়া খোৱা বোৱা হৈ গ'ল
আৰু এতিয়া আকৌ অকণমান দেখাই দিম বাহিৰৰ দৃশ্য। হেল্ল', খুব সুন্দৰ ছাৰ্ভিচ দি আছে শ্ৰমিকে, পূৰা ব্যস্ত হৈ থকা হৈছে ন। মানুহজনৰ গা বেয়া হয়, একদম পূৰা কুইক ছাৰ্ভিচ দি আছে আৰু পূৰা ধুনীয়া একদম কুইক ছাৰ্ভিচ হৈ আছে। আৰু আমি এতিয়া সোমাই আহিছোঁ ভিতৰত লগত চাই থাকক। একদম অগণন ভক্ত ইয়াত আহি আছে, লানি নিচিঙা ভিৰ পূৰা। আৰু আমিও এতিয়া ভিতৰলৈ এবাৰ গৈ আছোঁ, পূৰা ধূলি হৈছে এখানে। আৰু আপোনালোকক এতিয়া অকণমান ৰাতিৰ পৰিৱেশো দেখুৱাই দিছোঁ। আচলতে ইয়াত আমি দিনতে আহিছিলোঁ আৰু প্ৰায় এতিয়া ৰাতিয়ে হৈ গ'ল। ৰাতিৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু মেলাৰ মাজলৈ অলপ আকৌ গ'লোঁ মই, আৰু মেলাৰ মাজলৈ গৈ দেখিছে নহয় এতিয়া যথেষ্টখিনি ইয়াতে মানুহ এতিয়াও আছে, বহুত মানুহ। আচলতে হাজাৰ হাজাৰ মানুহ বুলি ক'ব লাগিব, বহু হাজাৰ মানুহ ইয়াত মানে বৰ্তমান উপস্থিত আছে, প্ৰায় লাখ হ'বগৈ। আৰু মানুহ আহি আছে পূৰা ভিৰ হৈ আছে। আচলতে আমি যাবলৈ ওলাম আৰু, কিন্তু বহুত ভিৰ হৈ আছে যিহেতু মানে এতিয়াই নোলাওঁ আৰু অলপ পিছত ওলাম। ইতিমধ্যে দেখিলে নহয় এইবিলাক প্ৰগ্ৰাম চলি আছে, আৰু এতিয়া ওলাই দিওঁ আৰু গোলাঘাটলৈ দেখুৱাই দিলোঁ আপোনালোকক অকণমান। আজি শংকৰ সংঘৰ অধিৱেশন চলি আছে আৰু খুব ভাল লাগিলে, আহিব পাৰিব। একদম দেওবাৰলৈকে চলি থাকিব প্ৰগ্ৰাম, বঢ়িয়া। আৰু আমি একদম এতিয়া ওলাই গ'লোঁ আৰু, মানে সময় হৈ গ'ল, যথেষ্ট দেৰিও হৈছে আৰু জামো হৈছে বুলি কৈছে যথেষ্ট। আৰু ইমান পৰে দেখাই দিলোঁ অকণমানকৈ আপোনালোকক। আজি শংকৰ সংঘৰ অধিৱেশন চলি আছিলে যোৰহাট মৌবন্ধাত, আৰু খুব ভাল লাগিলে। আচলতে আমি দিনতে আহিছিলোঁ, ৰাতি হৈ গ'ল আৰু এতিয়া ওলাই দিওঁ যিহেতু, আৰু দেওবাৰলৈকে চলি থাকিব, আহিব পাৰিব। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে। গতিকে শংকৰ সংঘৰ অধিৱেশনলৈ আহিব, খুব ধুনীয়া পৰিৱেশ এটা হৈ আছে, ভাল লাগিব। সকলোকে সেৱা জনাইছোঁ, নমস্কাৰ।